নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? ভালনে চবৰে? মোৰতো ভালেই। আজি আমাৰ গাঁৱত মা কালীৰ পূজা আছে। আমাৰ 12খন গাঁও মিলি পূজা হয়। সেই পূজাত যাম। আপোনালোকক মই আজি পাটানি পিন্ধি ওলাইছোঁ। এয়া চাওক, পাটানি পিন্ধিছোঁ আজি মই। এয়া গামোচা সাজি কাচি ৰেডি হৈ যাম এতিয়া পূজাত। আপোনালোকে চাই থাকিব ভিডিঅ'টো। এইখিনি কালিৰ ভিডিঅ'। কালি আমাৰ গাঁৱত আহিছিল। এয়া আমাৰ ঘৰৰ পৰা ওলাই গ'ল। এয়া গাঁৱে গাঁৱে 12খন গাঁও। এয়া সদায় 7 দিনৰ পৰা সিহঁতে এনেকৈয়ে নাচি আছিল। আজি আমাৰ গাঁৱত আহিছে। এয়া এতিয়া গ'লগৈ। সবৰে ঘৰে ঘৰে যাব, এয়া নাচিব, পা ধুৱাব। এনেকৈ আৰু এনেকুৱাই নিয়ম আমাৰ এইফালে। এনেকৈ 7টা দিন এনেকৈ পাৰ হৈ গ'ল। এয়া এইটো কালিৰ ভিডিঅ'। ইয়াত মই যোগ কৰি দিলোঁ, আপোনালোকক দেখুৱালোঁ আমাৰ গাঁৱত আহিছিল বুলি। এইটোৱে আৰু এয়া আজিৰ পৰা আমাৰ আৰম্ভ হৈ গ'ল পূজা। এয়া পূজাথলী। আহিলোঁ। এয়া ফিল্ড এইখন। আজিও এখন গাঁৱত সিহঁতে গৈছিল। এতিয়া আহিলে। এয়া অলপ নাচি বাগি পিছত অলপ ৰেষ্ট ল'ব। পিছত আৰু দেউধা আহিব, সেয়া নাচিব। আপোনালোকক দেখুৱাই যাম বাৰু। আপোনালোকে চাই থাকিব ভিডিঅ'টো। এয়া আবেলিৰ পৰা সন্ধিয়ালৈ দেউধা নাচি আছিলে। এয়া হৈ গ'ল এতিয়া পূজা। দেউধা পূজা হৈ গ'ল, বাছ পূজাও হৈ গ'ল। সিহঁতে এতিয়া এইবিলাক আৰু অলপ ধেমালি কৰিব মাৰ ওচৰত। পিছত এইবিলাক থৈ দিব। পিছত পূজা পানী শেষ হ'লে এইবিলাক নদীত উটি দিব আৰু পূজাখন আমাৰ আজি শেষ হ'ব। গোটেই ৰাতিটো পূজা হৈয়ে থাকিব। আমি নাথাকোঁ, দিনটো থাকিলোঁ আৰু ৰাতি নাথাকোঁ। কালি আহিম আকৌ প্ৰসাদ খাবলৈ। এতিয়া ঘৰত যাম। সকলোৱে গ'লে আৰু আমিও এতিয়া যাম। আপোনালোকে পূজাখন চাই কেনে পালে জনাব। আপোনালোকৰ এইফালে কেনেকুৱা হয় পূজা? আমাৰ এইফালে এনেকুৱাই হয় মা কালীৰ পূজা। এতিয়া আমি যাবলৈ ওলালোঁ। এয়া এখন কলৰে
ভেলা সজাইছে। এইখনৰ পূজা মাছ নিশা হ'ব। এইখন নদীত উটুৱাই দিব। এইখনত কি পাৰ পাঠা এনেকৈ এইবিলাক পূজা কৰি উটুৱাই দিব, বাঁহবিলাকো উটুৱাই দিব।